গিৰিধৰ আৰু সুৰেখাৰ দুজন সফল ডেকা আছিল, ভুৱন আৰু ধাৱন। দুয়োজন ল'ৰাই গিৰিধৰৰ খেতি বাতিত সহায় কৰি দিছিল। গিৰিধৰ আৰু সুৰেখাই দুয়োজন ল'ৰাক লৈ গৰ্বিত অনুভৱ কৰিছিল। হেৰি, আমাৰ দুয়োজন ল'ৰা একেবাৰে শ্ৰৱণ কুমাৰৰ নিচিনা হৈছে। দুয়োজনে আমাৰ সকলো পৰামৰ্শ মানে। সেইটোতো হয়েই, আমাৰ দুইটা ল'ৰা বৰ লায়কৰ, কিন্তু ইমান আনন্দিত নহবা ভাগ্যৱান। সময়ৰ কথা কি জানো, কালিলে বিয়া পাতি ল'লে আমাক বা কি কৰে। হেৰি, এনেকুৱা অমংগলীয়া কথা নক'ব। মোৰ ল'ৰাই সকলো সময়তে আমাক শুশ্ৰূষা কৰিব। খেতিত কাম কৰা সময়ত গিৰিধৰে নিজৰ দুয়োজন ল'ৰাক জীৱনৰ বহুত ধৰণৰ নীতি শিক্ষা দি আছিল। কৃষকৰ আচল ধন তেওঁলোকৰ খেতি বাতিয়েই। খেতি ধন কেনেকৈ হ'ব পাৰে? কথা হ'ল দাদা, আমি যদি কাম নকৰোঁ তেতিয়া একো নাপাওঁ, আৰু তেতিয়া একো বেচিব নোৱাৰিম। অৰ্থাৎ আমি যিবোৰ টকা পাওঁ সেইবোৰতো খেতিৰ পৰাই আহে। বৰ ভাল ধন। বহু বছৰ পাৰ হ'ল, গিৰিধৰ ঢুকাই থাকিল। গিৰিধৰৰ সকামত তাৰ ল'ৰা আৰু পৰিবাৰে হিয়া ঠাকুৰি কান্দিবলৈ ধৰিছিল। ভুৱন আৰু ধাৱনে মানুহবোৰক খানা দিব ধৰিলে। তেওঁলোকৰ মাজতে এজন সিদ্ধ বাবা আছিল। তেওঁ ভোজন কৰাৰ পিছত সিদ্ধ বাবাজন ভুৱন আৰু ধাৱনৰ ওচৰলৈ গ'ল আৰু তেওঁ সিহঁতক ক'লে, মই বহুত দুখ পালোঁ যে তোমাৰ পিতাজীৰ মৃত্যু হৈছে। মই 10 বছৰৰ আগতে তেওঁক লগ পাইছিলোঁ। বহুত ভাল মানুহ আছিল। তাৰপিছত মই হিমালয়লৈ গুচি গ'লোঁ আৰু মই তাত তপস্যা কৰি সিদ্ধ পুৰুষ হ'লোঁ। মই তোমালোক দুইটাকে এটা এটা বৰদান দিব বিচাৰোঁ। বিচৰা তোমালোকে যি বিচাৰা। মোক এটা বহুত ডাঙৰ ঘৰ, কেইবাটাও গৰু আৰু মহ লাগে। তথাস্তু। মোৰ মৰহি যোৱা খেতিডৰা ভাল কৰি দিলেই হ'ল। তথাস্তু। দুয়োজন ভায়েককে বৰ দি সিদ্ধ বাবাজন তাৰ পৰা গুচি গ'ল। সময়বোৰ পাৰ হৈ গ'ল আৰু দুয়োজনৰে পৰিস্থিতি সলনি হ'ল। ভুৱনৰ গাই আৰু মহৰ পৰা বহুত লাভ হ'বলৈ ধৰিলে, কিন্তু ইয়াৰ ফলত তাৰ অহংকাৰ হ'ব ধৰিল। ভুৱনে এতিয়া নিজৰ মাকৰ চোৱা চিতা নকৰা হ'ল আৰু টকাৰ অহংকাৰৰ কাৰণে সি সকলোৰে লগত নিজৰ সম্বন্ধ বেয়া কৰিব ধৰিলে। ইয়াৰ বিপৰীতে ধাৱনে খেতিত মনোযোগ দিছিল আৰু নিজৰ মাকক ভালদৰে চোৱা চিতা কৰিছিল। মাকে ধাৱনৰ বাবে বহুত আনন্দিত হৈছিল। কিছু বছৰ পিছত সেই সিদ্ধ বাবাজন পুনৰ গাঁৱলৈ আহিল। তেওঁ ভুৱন আৰু ধাৱনক দিয়া বৰৰ কথা মনলৈ আহিল। মই এটা প্ৰমাণ ল'ব বিচাৰোঁ যে সিহঁত দুটাই মোৰ বৰদান লৈ কি কি কৰিলে। সিদ্ধ বাবাজনে এজন ফকীৰৰ ৰূপ ল'লে। তেওঁ প্ৰথমতে ভুৱনৰ ঘৰত উপস্থিত হ'ল। ভিক্ষা দিয়া, এটা গৰীব মানুহক সহায় কৰা। ভিক্ষা দিয়া, এজন গৰীব মানুহক সহায় কৰা। ঐ বুঢ়া, কিয় ইমান চিঞৰি আছ? তোমাক কোনো ভিক্ষা শিক্ষা দিব নোৱাৰে, ওলাই ইয়াৰ পৰা। আৰু ততালিকে সেই সিদ্ধ বাবাজনে নিজৰ ৰূপলৈ আহিল। মই তোক বৰদান দি বহুত মূৰ্খামি কৰিলোঁ। তই বহুত অহংকাৰী হয়। মই তোক দিয়া বৰদানটো উভতাই লৈছোঁ। ভুৱন পুনৰ দুখীয়া হৈ গ'ল। সেই সিদ্ধ বাবাজনে আকৌ এবাৰ ফকীৰৰ ৰূপ ল'লে আৰু ধাৱনৰ ঘৰত উপস্থিত হ'ল। ভিক্ষা দিয়া, এজন দুখীয়াক সহায় কৰা। ভিক্ষা দিয়া, এজন দুখীয়াক সহায় কৰা। মাত শুনি ধাৱন বাহিৰলৈ ওলাই আহিল। আহক আহক, ভিতৰলৈ আহক। ধাৱনে বাবাজনক পেট ভৰাই খাদ্য খুৱালে আৰু এইবোৰ দেখি সিদ্ধ বাবাজন আনন্দিত হ'ল।
তেওঁ নিজৰ ৰূপটো ধাৰণ কৰিলে। বৰ ভাল ধন, তুমি বহুত ভাল আৰু নিৰ্মল। মই তোমাক আৰু এটা বৰদান দিব বিচাৰোঁ, আৰু সেইটো কালিলৈ ৰাতিপুৱা তুমি তোমাৰ খেতিতেই পাবা। সিদ্ধ বাবাজন তাৰ পৰা গুচি গ'ল। পিছদিনাখন ধাৱন নিজৰ খেতিলৈ গ'ল, আৰু তাত সি 3টা সোণেৰে ভৰ্তি কলহ দেখিবলৈ পালে। এইবোৰ দেখি ধাৱন আনন্দিত হ'ল, বহুত সুখী হ'ল। তাৰ পিছত আৰু কি হ'ব? ধাৱনে যিমান পাৰে সিমানেই মানুহক সহায় কৰিব ধৰিলে। এই কাহিনীটোৰ পৰা আমি ইয়াকেই শিকিব পাৰোঁ যে ভাল কৰ্ম কৰিলে সদায় ভাল ফল পোৱা যায়, আৰু খেতিয়কৰ আচল ধন নিজৰ খেতিখনেই হয়। ৰাজস্থানৰ এখন গাঁৱত এজনী বুঢ়ী মহিলা বাস কৰি আছিল, যাৰ 2জন সফল ডেকা আছিল। বুঢ়ী মহিলাজনীৰ স্বাস্থ্য বহুত বেয়া আছিল, কিন্তু তাৰ পাছতো তেওঁ ঘৰতে গোঠা মেলা কৰি ঘৰৰ খৰচবিলাক উলিয়াই আছিল। 2জন ল'ৰা কামৰ সূত্ৰে দূৰ দূৰণিলৈ গৈছিল, কিন্তু সিহঁতে কেতিয়াও কোনো কাম পোৱা নাছিল। এদিনাখন বুঢ়ী মহিলাজনীৰ স্বাস্থ্য বহুত বেয়া হৈ গৈছিল, আৰু তেওঁ বিচনাত পৰি গ'ল। কিছুদিন পিছত সেই বুঢ়ী মহিলাজন আৰু নাথাকিল, আৰু তেতিয়াৰ পৰা 2জন ল'ৰা উপায়হীন হৈ পৰিল। বুঢ়ীজনীৰ সকামত তেখেতৰ ভনীয়েকে ল'ৰাকেইজনক লগ কৰিব আহিছিল। বাইদেউ, কিয় এৰি থৈ গ'লা আমাক চবকে? হে ভগৱান, মোৰ বাইদেউক কিয় লৈ গ'ল আপোনাৰ ওচৰলৈ? কিছু সময়ৰ পিছত মাহীয়েকৰ নিজৰ ভনীয়েকৰ কথা মনত পৰিল, আৰু তেওঁ নিজৰ মোনাৰ পৰা 2টা সৰু বাকচ উলিয়ালে আৰু 2জনকে এটা এটা বাকচ দি দিলে। এই বাকচটো তোমাৰ মায়ে মোক দিছিল, আৰু এইটো কৈছিল যে তেওঁ মৰাৰ পিছত এই বাকচটো তোমাক দিয়াৰ কথা। ইয়াত কি আছে? কি আছে এইটোতো গম নাপাওঁ, মাত্ৰ বাইদেউ ইয়াকে কৈ গৈছিল যে তুমি এইটো অকলে নুখুলিবা। ঠিক আছে মাহী। মই এতিয়া আহিছোঁ। ঘৰত ল'ৰা ছোৱালীকেইটা অকলে আছে, আৰু তেওঁলোকৰ দেউতাকো কামৰ কাৰণে বাহিৰত আছে, গতিকে মই যাবই লাগিব। কিন্তু তোমালোক দুজনে চিন্তা নকৰিবা, মই আহি থাকিম। এতিয়া তোমাৰ মাৰ মৰাৰ পিছত এতিয়া তোমালোক 2জনৰ সাৰথি ময়ে হয়। বাইদেউ, মাহীয়েকে নিজৰ কন্দা বন্ধ কৰি তাৰ পৰা গুচি গ'ল, আৰু পিছত আকাশ আৰু বিকাশে নিজৰ নিজৰ বাকচটো খুলিলে। বাকচৰ ভিতৰত এখন চিঠি আছিল, যিখনত লিখা আছিল, এই যাদুৰ পাথৰবোৰ লোৱা আৰু পূবৰ পিনে যোৱা, তাত তোমালোকৰ ভাগ্য খোল খাব। য'ত এই পাথৰটো তোমাৰ হাতৰ পৰা পৰি যাব, সেই মাটিখিনি তোমাৰ হ'ব। কষ্ট কৰা আৰু নিজৰ জীৱনটো সুখী কৰা। তোমাৰ মা। দাদা, এইটো কি? কিন্তু মায়ে লিখিছে যে আমি যাব লাগিব। 2জন ভায়েকে গাঁও এৰি পূব দিশৰ পিনে যাবলৈ ধৰিলে। 2জনে জংঘলখন পাৰ হ'ল, নদীও পাৰ হ'ল, আৰু এতিয়া 2জন এখন বহুত উপযোগী খেতিপথাৰ পালে, আৰু বিকাশৰ হাতৰ পৰা পাথৰটো মাটিত পৰি গ'ল, আৰু ততালিকে এডোখৰ বহুত ডাঙৰ মাটিৰ টুকুৰাৰ কাষত শিলৰ এখন দেৱাল সজ্জিত হ'ল। বিকাশে এইবোৰ দেখি বহুত সুখী হৈছিল। আৰে বাহ,
এই গোটেইখিনি মাটি মোৰ। ইমান সাৰুৱা, মোৰ ভাগ্যই খুলি গ'ল। অভিনন্দন জনালোঁ দাদা, তোমাক বহুত বহুত অভিনন্দন জনাইছোঁ। ধন্যবাদ সৰু। মায়ে তোৰ কাৰণেও কিবা নিশ্চয় ভালকৈ ভাবিছিল। ঠিক আছে দাদা, মই মোৰ যাত্ৰা অব্যাহত ৰাখোঁ। আকাশে নিজৰ কাম কৰিবলৈ নেৰিলে। সি দিনে ৰাতিয়ে গৈয়ে থাকিল। গৈ গৈ তাৰ ভৰিৰ ছাল ছিগি গৈছিল। যেতিয়া তাৰ নিজৰ ভৰিখনে খোজকাঢ়িব নোৱাৰা হ'ল, তেতিয়া সি কান্দিবলৈ ধৰিলে। মা, তুমি কি মোৰ ভাগ্যত এনেকুৱাই দুখ আৰু কষ্ট ভৰা জীৱন লিখিছা? দাদাইতো নিজৰ ভাগৰ মাটি সম্পত্তিও পাই গ'ল। মোৰ কাৰণে কি আপোনাৰ ওচৰত একো বস্তু নাই? আকাশৰ সাহস কমি গৈছিল, কিন্তু সি ধৈৰ্য হেৰুওৱা নাছিল আৰু সি গৈয়ে থাকিল। আকাশৰ আৰু বহুত দিন যাবলগীয়া হ'ল। বহুত মৰুভূমি পাৰ কৰি সি এখন পাহাৰ পালেগৈ। আকাশে নদীৰ পৰা পানী খাবলৈ ধৰিলে আৰু তেতিয়াই তাৰ পাথৰটো তাত পৰি গ'ল আৰু ততালিকে পাহাৰৰ চাৰিওপিনে শিলৰ দেৱাল এখন সজ্জিত হ'ল। আকাশে এইটো দেখি চায়েই থাকিল। সি ভাবিবই পৰা নাছিল যে কেতিয়াবা তাৰ ওচৰত ইমান মাটি হ'ব বুলি। ধন্যবাদ মা, ইমান ডাঙৰ সম্পত্তি মইতো সপোনতো ভাবিব নোৱাৰো। ধন্যবাদ মা। আকাশ বহুত সুখী আছিল। আকাশে তাত খান্দিবলৈ আৰম্ভ কৰিলে। তাত মাটিৰ ভিতৰত ঠায়ে ঠায়ে সোণ আছিল। এই সকলোবোৰ দেখি আকাশ বিস্মিত হ'ল। তাৰ নিজৰ চকুৰ ওপৰতে বিশ্বাস নোহোৱা হৈছিল। নিজৰ মাটিৰ পৰা পোৱা কিছুমান সোণ লৈ আকাশ মন্দি গৈ পালে, য'ত তাৰ নিজৰ ভায়েক বিকাশক লগ পালে। সৰু, তুমি ইয়াত? অঁ দাদা, সেই মণিকটো লৈ মই দিনে ৰাতিয়ে বহুত দিন ভোকে পিয়াহে গৈ আছিলোঁ। মই বহুত মৰুভূমি পাৰ কৰিলোঁ আৰু শেষত মই এটা পাহাৰত পালোঁগৈ, য'ত মোৰ মুকুতাটো সৰি পৰিল আৰু সেই গোটেই পাহাৰখন মোৰ হৈ গ'ল। মই যেতিয়া পাহাৰখনত খান্দিছিলোঁ, সকলো জেগাতে মই কেৱল সোণেই পালোঁ। সোণ? আৰে বাপ! সেইকাৰণে কোৱা হয় সৰু, দূৰ হ'লেও দুৰ্গতি নহওক। তুমি তোমাৰ নিজৰ মায়ে দিয়া মাটিখিনি বহু কষ্টৰ পিছত পালা, কিন্তু সেইখিনি তোমাৰ কাৰণে সোণেই হ'ল। অঁ দাদা, আৰু মাৰ আশীৰ্বাদৰ সহায়তহে মই এইবোৰ কৰিবলৈ পাৰিলোঁ। ধন্যবাদ মা। দুয়োজন ভায়েক বহুত সুখী আছিল আৰু এবাৰ আকৌ দুয়োজন ভায়েক একেলগে থাকিবলৈ ধৰিলে। এতিয়া দুয়োজনৰে জীৱন সুখীময় হৈ গৈছিল। সেইবাবে কোৱা হয় যে ধৈৰ্যৰ ফল মিঠা হয়।